নমস্কাৰ বন্ধুসকল এডুকেয়াৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালেই আছে আপোনালোকক জনাও যে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ মই পাৰ্টস অফ স্পীচৰ ওপৰত এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিছো যিটোত ইতিমধ্যে মই এটা ভিডিঅ'ত নাউনৰ বিষয়ে অলপ আলোচনা কৰিছিলো যদি হে ভিডিঅ'টো চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচন বক্সত লিংক থাকিব আপোনালোকে চাই লব আজি হৈছে এটো সেকেন্ড ভিডিঅ' এটো সিৰিজৰ পাৰ্টস অফ স্পীচ হৈছে এনেকুৱা এটা টপিক যিটোৱে কম্পিটিটিভ এক্সামৰ জেনাৰেল ইংলিশ সাবজেক্টটোৰ বহুতখিনি কভাৰ কৰি লয় যদি আমি পাৰ্টস অফ স্পীচৰ বিষয়ে ভালদৰে শিকি লওঁ তেতিয়া হলে জেনাৰেল ইংলিশত আমাৰ বহুত সহায় হয় মাৰ্কস পাবলৈ পাৰ্টস অফ স্পীচৰ আজিৰ সেকেন্ড ভিডিঅ'টোত আমি আলোচনা কৰিম নাউনৰ পাঁচটা গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে কাৰণ এক্সাম বিলাকত মানে কম্পিটিটিভ এক্সাম বিলাকত এৰৰ ডিটেকচন আহে এৰৰ ডিটেক্ট কৰিবলৈ হলে আমি পাৰ্টস অফ স্পীচৰ নাউন হওক প্ৰনাউন হওক ভাৰ্ব হওক এডভাৰ্ব হওক যিবিলাক ৰুলছ আছে হেবিলাক জানিব লাগিব তেতিয়াহে আমি এৰৰ ডিটেক্ট কৰিব পাৰিম আজিৰ ভিডিঅ'ত আমি নাউনৰ পাঁচটা গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে আলোচনা কৰিম The first rule is that certain nouns exist in plural forms only. They always take plural verb with them. কিছুমান নাউন কেৱল প্লুৰেল ফৰ্মতেই থাকে আৰু হিহঁতৰ লগত প্লুৰেল ভাৰ্ব ইউজ হয় For example, scissors, tongues, trousers, sunglasses, bellows, arms, archives, congratulations, particulars, savings, surroundings, regards, remains, tropes, thanks, etc. এই নাউনবিলাক সদায় প্লুৰেল ফৰ্মত থাকিব আৰু হিহঁতৰ লগত সদায় প্লুৰেল ভাৰ্ব ইউজ হ'ব যদি আমি তলৰ সেন্টেন্স কেইটালৈ মন কৰো Where are my sunglasses? The first sentence is Where are my sunglasses? First sentence to noun hoise sunglasses. মন কৰিছে যে এটো আছে প্লুৰেল ফৰ্মত আৰু ইয়াৰ লগত ইউজ হৈছে ভাৰ্ব are প্লুৰেল ভাৰ্ব ইউজ হৈছে যদি আমি কোনো কুৱেশ্যন পেপাৰত দেখো Where is my sunglasses? Error detect কৰিবলৈ যদি আহে তেতিয়া হলে তাত error হ'ব is কাৰণ sunglassesৰ লগত plural verb ইউজ হয় singular verb ইউজ নহয় তেনেদৰে second sentence টো হৈছে arms were given to the beggars ইয়াত arms হৈছে noun আৰু হেতু আছে plural formত তাৰ লগত ইউজ হৈছে plural verb Plural verb ইউজ হ'ব যদি singular verb আমি দেখো তেতিয়া হলে হেতু হ'ব তাত error The second rule is certain nouns are plural in form but singular in meaning They always take singular verb কিছুমান নাউন আকৌ এনেকুৱা যিবোৰ দেখাত plural কিন্তু singular meaning প্ৰকাশ কৰে এনেকুৱা ধৰণৰ নাউনৰ লগত সদায় singular verb ইউজ হয় For example, news, innings, physics, politics, mathematics, athletics, measles, mumps, etc. এইবিলাক নাউনৰ লগত সদায় singular verb ইউজ হ'ব তলৰ সেন্টেন্স দুটালৈ মন কৰকচোন প্ৰথম সেন্টেন্সটো হৈছে mathematics is an interesting subject ইয়াত mathematics হৈছে নাউন আৰু তাৰ লগত verb ইউজ হৈছে is তেনেদৰে সেকেন্ড সেন্টেন্সটো হৈছে politics was not my passion ইয়াত নাউন হৈছে politics আৰু তাৰ লগত ইউজ হৈছে verb was দুইটা সেন্টেন্সতে যদিও নাউন দুটা দেখাত প্লুৰেল কিন্তু হিহঁতি singular meaning প্ৰকাশ কৰিছে কাৰণে হিহঁতৰ লগত singular verb ইউজ হৈছে এতিয়া আমি চাও Third rule to. The third rule is certain nouns are singular in form
but plural in meaning. They take plural verb. এইটো হৈছে second rule টোৰ এটা opposite rule. কিছুমান noun আছে যিবিলাকে দেখাত লাগে singular কিন্তু meaning টো প্ৰকাশ কৰে plural. সেইকাৰণে হিয়তৰ লগত plural verb use হয়. Example: kettle, infantry, poultry, children, police, people, etc. এইবিলাক হৈছে দেখাত singular যেন লগা plural noun. ইহঁতি plural meaning প্ৰকাশ কৰিছে আৰু হিয়তৰ লগত সদায় plural verb use হ'ব. তলৰ sentence দুটাত দেখা গৈছে যে first sentence টো হৈছে police have arrested the gang. ইয়াত police হৈছে noun আৰু verb হৈছে have. police noun টো দেখাত singular যেন লাগিলেও হি plural meaning প্ৰকাশ কৰিছে কাৰণে তাৰ লগত plural verb have use হৈছে. তেনেদৰে second sentence টো হৈছে cattle were grazing in the field. cattle হৈছে ইয়াত noun আৰু verb হৈছে were. cattle noun টো দেখাত singular যেন লাগিছে কিন্তু ই plural অৰ্থ প্ৰকাশ কৰিছে সেয়েহে তাৰ লগত plural verb were use হৈছে. The fourth rule is some nouns are uncountable nouns and hence they take singular verb. These nouns will not take article a or n, many, few, number of, and plural form. কিছুমান noun হৈছে uncountable আৰু হিহতি সদায় singular verb use হয় হিহতৰ লগত. আৰু এনেকুৱা নাউনৰ আগত a বা n article নবহে, many নবহে, few নবহে, number of নবহে আৰু হিহতি plural formতো use নহয়. For example, scenery, poetry, furniture, advice, information, hair, business, stationery, knowledge, percentage, bakery, behavior, music, etc. এইবোৰ গোটেইবোৰ হৈছে uncountable noun. এতিয়া তলৰ sentence কেইটালৈ আমি চাওঁ. First sentence টো হৈছে my hair is black. hair হৈছে uncountable noun আৰু তাৰ লগত singular verb is use হয়. my hair are black কেতিয়াও নহয় বা my hairs are black কেতিয়াও নহয়. এটো হ'ব ভুল. my hair is black. hair টো hairs নহয় কেতিয়াও. plural formত নহয় আৰু তাৰ লগত কেতিয়াও plural verb use নহয়. তেনেদৰে second sentence টো হৈছে Raja passed the exam but the percentage of marks was not good. ইয়াত percentage noun টো হৈছে uncountable noun আৰু তাৰ লগত singular verb was use হৈছে. তেনেদৰে fifth rule টো হৈছে certain nouns are used in both singular and plural form. If they are used in singular sense, they take singular verb, and if they are used in plural sense, they take plural verb. কিছুমান আকৌ এনেকুৱা ধৰণৰ নাউন আছে যি singular আৰু plural দুইটা ফৰ্মতে ইউজ হয়. এনেকুৱা ধৰণৰ নাউনবোৰ যদি singular meaningৰ প্ৰকাশ কৰিছে মানে singular meaning প্ৰকাশ কৰাৰ ক্ষেত্ৰত ইউজ হৈছে তেতিয়া হলে তাৰ লগত singular verb ইউজ হ'ব আৰু যদি হি plural meaning প্ৰকাশ কৰিছে তেতিয়া হলে তাৰ লগত plural verb ইউজ হ'ব. For example, deer, ship, team, jury, aircraft, etc. এই এনেকুৱা ধৰণৰ নাউন বিলাকৰ singular আৰু plural form বেলেগ বেলেগ নাই. deer to deerate, হি singular to deer, plural to deer. singular deer হলে হি plural deers নহয় গৈ. তলৰ sentence দুটালৈ মন কৰক. First sentence টো হৈছে a sheep is grazing in the field. ইয়াত sheep noun টো singular sense ত ব্যৱহাৰ হৈছে কাৰণে তাৰ লগত singular verb is use হৈছে. কিন্তু second sentence ত sheep noun টো plural sense ত ব্যৱহাৰ কৰা হৈছে. 5 sheep are grazing in the field.
চেঞ্চত ইউজ কৰাৰ কাৰণে তাৰ লগত প্লুৰেল ভাৰ্ব আৰ ইউজ হৈছে। থেংকছ ফৰ ৱাটছিং। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ। নাউনৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আমি আলোচনা কৰিবলৈ বাকী আছে। চ' পিছত আহিবলগীয়া ভিডিঅ'বোৰো আপোনালোকে যেন চাই থাকে সকলোলৈকে এয়ে অনুৰোধ কৰিছোঁ। আৰু পাৰ্টছ অফ স্পীচৰ গোটেই ছিৰিজটো আগবঢ়াই নিবলৈ মই চেষ্টা কৰিম। মোৰ এই চেনেলটো একেবাৰে চালুকীয়া অৱস্থাত আছে, গতিকে আপোনালোকলৈ এটা অনুৰোধ থাকিল যে আপোনালোকে ভিডিঅ'বোৰ প্লিজ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, যাতে চেনেলটোৱে ভালদৰে গ্ৰ' কৰিব পাৰে। শেষত আপোনালোক সকলোলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।